হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মোৰহে পিছে এইকেইদিন অলপমান গাটো বেয়া হৈ আছে, কাহ হৈ আছে, লগতে অলপমান জ্বৰো হৈছে। আৰু সেইকাৰণে আজি 3 দিনৰ আগত শ্বুট কৰি থোৱা ভিডিঅ' এটাহে দিব ওলাইছোঁ। যিহেতু ভিডিঅ' এটা বনাওঁতে জানেই নহয় অলপ হ'লেও কষ্ট হয়, আৰু যিহেতু কষ্টখিনি কৰিছিলোঁৱেই যেতিয়া আজি ভাবিলোঁ দিয়েই দিওঁ ভিডিঅ'টো। এয়া ৰাতিপুৱা একাপ গৰম পানী খাই লৈছোঁ, যিহেতু ৰাতিপুৱা একাপ গৰম পানী খালে নিজৰ গাটোও ভাল লাগে। আৰু সিদিনা আছিল বন্ধ, হাজবেণ্ডো সেইকাৰণে উঠা নাই। আনকালে পিছে মই উঠাৰ লগে লগে হাজবেণ্ডো উঠে। মোৰ স্কুল যাওঁতে মোক টিফিন ৰেডি কৰি থোৱা বাকী চব কামবিলাক তেওঁৱে কৰি দিয়ে। আৰু ৰাতিপুৱা শুই উঠি মই এটা আপেল খাইছোঁ, এইটো এটা হেবিট বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু ঘৰৰ পৰা অনা আছিলে জলপান, সেইকাৰণে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত দুয়োটাই জলপানেই খাবলৈ ল'লোঁ। যিহেতু চাহ দুয়োটাই ইমান বেছি ভাল নাপাওঁ, ব্ৰেকফাষ্টত ৰাতিপুৱা ক্ৰীমেদি জলপানকে খালোঁ। আৰু এনেকৈ বন্ধ দিনকেইটাতহে আমি একেলগতে ব্ৰেকফাষ্ট কৰিব পাৰোঁ, নহ'লেতো বহুত কামৰ খৰধৰ হয়। সেইকাৰণে লাহে লাহে ব্ৰেকফাষ্ট কৰিছোঁ। আৰু দুপৰীয়া লাঞ্চত বনালোঁ এয়া চিকেন কাৰী আৰু চালাডে চিম্পুল লাঞ্চটো কৰিলোঁ। আৰু গধূলি সময়ত ওলালোঁ গ্ৰন্থমেলালৈ বুলি। ইয়াতে বৰপেটা মিউনিচিপালিটি ফিল্ডতে গ্ৰন্থমেলা আহি আছিলে। যোৱাবাৰো আহিছিলোঁ আমি দুয়োটা, আৰু এইবাৰো আহিলোঁ। আৰু সেইদিনা গ্ৰন্থমেলাৰ শেষৰটো দিন আছিলে। দুয়োটাই দুখনমান কিতাপ কিনিলোঁ আৰু গ্ৰন্থমেলা চালোঁ। আৰু গ্ৰন্থমেলাত পিছে মানুহৰ ভিৰো হৈছিলে। বাৰু আজিলৈ সামৰোঁ, বাই।